নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্লেটখনত ঘি দি লৈছোঁ। এতিয়া ভালদৰে অলপ মুচি ল'ব। কেৰাহীটো লো ফ্লেমত গৰম হ'বলৈ দিছোঁ। চচপেনত পানী উতলিবলৈ দিছোঁ। পানীখিনি দি দিলোঁ। এইবাৰ ইলাচি কেইটা দিলোঁ। দিছোঁ অলপ। বেচনখিনি ঢালি দিছোঁ। জুইটো সদায় মিডিয়াম ফ্লেমত নাইবা একেবাৰে কম ফ্লেমত ৰাখিব, নহ'লে জ্বলি যাব পাৰে। কেঁচা গোন্ধটো যোৱালৈকে এনেদৰে লৰাই থাকিব। ৰংটো সলনি হোৱালৈকে লৰাই থাকিব। এইবাৰ এচামুচকৈ ঘি দিছোঁ। এনেকৈ ঘি দিলে বহুত কম ঘিতে হৈ যায় আৰু খাবলৈও সোৱাদ হয়। এতিয়া চেনি পানীৰ চিৰাপখিনি দি দিব আৰু গেছটো অফ কৰি দি দিব। এইবাৰ ঘিৰে সনা প্লেটখনত এনেকৈ দি দিলোঁ সামগ্ৰীখিনি। লাহে লাহে কৰিব, কাৰণ গৰমেই আছে, হাত জ্বলি যাব পাৰে। কাটি থোৱা কাজুৰ পিচকেইটাও দি দিলোঁ আৰু অকণমান পিচকেইটা দিয়াৰ পিছত হাতেৰে সোমাই যোৱাকৈ দি দিব। চুৰি নাইবা হেতাৰে এনেদৰে লাহে লাহেকৈ কাটিব। গৰম থাকোঁতে কাটি ল'ব, কিন্তু উঠাই নানিব। ঠাণ্ডা হ'লেহে পিচকেইটাৰ পৰা উঠাই আনিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। সুন্দৰ আৰু সহজ ৰেচিপিবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এপিচ আপোনালোকক কাটি দেখাইছোঁ, কি সুন্দৰ হৈছে।